নমস্কাৰ সকলোকে। আশা কৰোঁ সকলোৱে ভালে আছে। আপোনালোকক SSC বালে ভাইয়া চেনেলত স্বাগতম জনাইছোঁ। আৰু আজি আমি এটা টপিক লৈ আহিছোঁ যিটো হ'ল ভাৰতীয় আৰ্য। যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যিবিলাক প্ৰশ্ন মই আপোনালোকক কমেণ্ট কৰিবলৈ কম উত্তৰকেইটা সেইকেইটা উত্তৰ কমেণ্ট কৰি দিব। ধন্যবাদ। গতিকে বলক আমি আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন, आर्य कौन थे? আৰ্যসকল কোন আছিল? অপশন এ, दक्षिण भारत के जनजातीय लोग, दक्षिण भारतर जनजाति। बी, सिंधु घाटी के निवासी, हिंदू सभ्यतार निवासी। सी, घुमन्तु इन्दो यूरोपीय लोग, যাযাবৰ ইন্দো ইউৰোপীয় জাতি। চীনী यात्री, চীনীয়া ভ্ৰমণকাৰী। কোন আছিল? সঠিক উত্তৰটো কমেণ্ট কৰক। जो सही जवाब होगा वो कमेंट कर दीजिए भाइयों। हिंदी और असमीज में 2 लैंग्वेज में लेके आता हूँ क्योंकि हिंदी तो हमारे भारत में सबसे ज़्यादा बोली जाती है और असमीज मैं असम से हूँ तो मेरा मातृभाषा असमिया है, इसलिए मैं असमीज का व्यवहार करता हूँ। एक भाई ने मुझे कमेंट किया था कि हिंदी में चाहिए, तो इसलिए मैं हिंदी में भी क्वेश्चन लेके आया हूँ। সঠিক উত্তর ইউরোপীয় লোক, যাযাবর ইন্দো ইউরোপীয় জনজাতি বা জাতি। ওদিকে আমি আগবাঢ়ো। নেক্সট क्वेश्चन, आर्य किस भाषा में बोलते थे? आर्य किस भाषा में बोलते थे? আৰ্যসকলে কোন ভাষাত কথা পাতিছিল? অপশন এ পালি, বি प्राकृत, सी संस्कृत, डी तमिल। तो सही जवाब कमेंट कर दीजिएगा भाइयों। সকলোৱে নিজৰ নিজৰ শুদ্ধ উত্তৰটো কমেণ্ট কৰি দিব। এইটোৰ শুদ্ধ উত্তৰটো হ'ব অপশন সি সংস্কৃত। सबसे पुराना वेद कौन सा है? মানে আটাইতকৈ পুৰণি বেদ কোনটো? যজুৰ্বেদ, সামবেদ, অথৰ্ববেদ, ঋগ্বেদ। যজুৰ্বেদ, সামবেদ, অথৰ্ববেদ নে ঋগ্বেদ? উত্তৰটো কমেণ্ট কৰক। সঠিক উত্তৰটো কমেণ্ট কৰক। এইটোৰ সঠিক উত্তৰ সকলোৱে জানিব লাগে। এইটোৰ সঠিক উত্তৰ হ'ল ঋগ্বেদ। অপশন ডি ঋগ্বেদ হ'ব 3 নম্বৰ প্ৰশ্নৰ সঠিক উত্তৰ। আটাইতকৈ পুৰণি বেদ হ'ল ঋগ্বেদ। आर्य शब्द का अर्थ क्या है? आर्य शब्द का अर्थ क्या है? आर्य शब्दर अर्थ की? ए योद्धा, बी कुलीन, सी पुजारी, डी दास। যোদ্ধা, উচ্চ জাতি, পুৰোহিত নে দাস? আৰ্য শব্দৰ অৰ্থ হ'ল উচ্চ জাতি বা শ্ৰেষ্ঠ পুৰুষ, শ্ৰেষ্ঠ জাতি যিটোক কয় সেইটোৱে হ'ল আৰ্যৰ শব্দৰ অৰ্থ, মানে শ্ৰেষ্ঠ। আৰ্য শব্দৰ অৰ্থ হ'ল শ্ৰেষ্ঠ। 5 নম্বৰ প্ৰশ্ন, প্ৰাৰম্ভিক আৰ্য সমাজ কেঁচা থা? প্ৰাচীন আৰ্যসকলৰ সমাজ কেনেকুৱা আছিল বা কি ধৰণৰ আছিল? এ নগৰীয়, বি औद्योगिक, सी पशुपालक, डी सामंती। এ নগৰ ভিত্তিক, বি উদ্যোগ ভিত্তিক, সি পশুপালন ভিত্তিক, ডি সামন্ত ভিত্তিক। সঠিক উত্তৰটো কমেণ্ট কৰি দিয়ক। গতিকে এই প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ব অপশন সি পশুপালন ভিত্তিক অৰ্থাৎ পশুপালক। प्रश्न नंबर 6, आर्य सबसे पहले कहाँ बसे थे? आर्य सबसे पहले कहाँ बसे थे? आर्य सबसे पहले कहाँ बसे थे? আৰ্যসকলে প্ৰথমে কোন অঞ্চলত বসতি স্থাপন কৰিছিল? এ গংগা ঘাটি, গংগা উপত্যকা, বি দক্ষিণ का पठार, দক্ষিণ মালভূমি, সি কাশ্মীৰ, ডি পাঞ্জাব। সঠিক উত্তৰটো কমেণ্ট বক্সত কমেণ্ট কৰি দিয়ক। ছয় নম্বৰ প্ৰশ্নৰ উত্তৰ হ'ব অপশন ডি पंजाबত, पंजाब में। অৰ্থাৎ আৰ্য सबसे पहले पंजाब में बसे थे। আৰ্যসকল সৰ্বপ্ৰথমে পাঞ্জাবত বসবাস কৰিবলৈ আৰম্ভ কৰিছিলে। 7 নম্বৰ প্ৰশ্ন, পুৰু और भारत क्या थे? পুৰু আৰু ভাৰত কোন আছিল? এক বৈদিক দেৱতা, বেদৰ দেৱতা, বি আৰ্য জনজাতীয় আৰ্যসকলৰ গোট, চি আৰ্য শত্ৰু, আৰ্যসকলৰ শত্ৰু,
ডি ঋষি। 7 নম্বৰৰ সঠিক জবাব হ'ব বি आर्य जनजातीय आर्यসকলৰ গোট। 8 নম্বৰ প্ৰশ্ন ঋগ্বেদ में सबसे अधिक प्रशंसा किस नदी की गई है? ঋগ্বেদত আটাইতকৈ বেছি প্ৰশংসা কৰা নদীটো হৈছে এ গংগা, বি যমুনা, সি সিন্ধু, ডি সৰস্বতী। এ গংগা, বি যমুনা, সি সিন্ধু, ডি সৰস্বতী। সঠিক উত্তৰটো কমেণ্ট কৰিব। 8 নম্বৰ প্ৰশ্নৰ সঠিক জবাব হৈছে ডি সৰস্বতী। সৰস্বতী নদীৰ আটাইতকৈ বেছি প্ৰশংসা ঋগ্বেদত কৰা হৈছে। के लिए सबसे মূল্যৱান পশু কোন থা? আৰ্যসকলৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ জন্তু কোন আছিল? এতিয়ালৈকে সেই আৰ্যসকলৰ সেইটোৱে গুৰুত্বপূৰ্ণ, আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ জন্তু আগতো আছিল, এতিয়া আছে আৰু ভৱিষ্যতেও থাকিব। সেইটো হ'ল অপশ্যন চি গাই মানে গৰু। ঋগ্বেদ में देवताओं के राजा कौन माने जाते हैं? ঋগ্বেদ অনুসৰি দেৱতাৰ ৰজা কোন আছিল? এ বৰুণ, বি ইন্দ্ৰ, সি অগ্নি, ডি সোম। সঠিক উত্তৰটো কমেণ্ট কৰিব। ऋग्वेद में देवताओं के राजा बी इंद्र को माना जाता था। ऋग्वेद में देवताओं के राजा इंद्र को माना जाता है। 11 নম্বৰ প্ৰশ্ন वैदिक अग्निदेव कौन थे? ঋগ্বেদ যুগৰ অগ্নিদেৱ কোন আছিল? वैदिक अग्निदेव कौन थे? ঋগ্বেদ যুগৰ অগ্নিদেৱ কোন আছিল? वैदिक अग्निदेव कौन थे? ঋগ্বেদ যুগৰ অগ্নিদেৱ কোন আছিল? 11 নম্বৰ প্ৰশ্ন এ বৰুণ, বি অগ্নি, সি সোম, ডি ইন্দ্ৰ। তো যিহেতু অগ্নিদেৱৰ কথা সুধিছে গতিকে এইটো অপশ্যন বি হ'ব অগ্নি, কিন্তু ডাইৰেক্ট দেখা গৈছে অগ্নিদেৱ মানে অগ্নি। 12 নম্বৰ প্ৰশ্ন आर्यों के मुख्य जीविका क्या थी? আৰ্যসকলৰ মুখ্য জীৱিকা কি আছিল? आर्यों के मुख्य जीविका क्या थी? আৰ্যসকলৰ মুখ্য জীৱিকা কি আছিল? এ বুনাই তাঁত বোৱা, বি কৃষি, সি বেপাৰ ব্যৱসায়, ডি শিকাৰ। আৰ্যসকলৰ মুখ্য জীৱিকা কি আছিল? আৰ্যসকলৰ মুখ্য জীৱিকা আছিল বি কৃষি। বেদों की रचना किसने की? বেদৰ ৰচনা কোনে কৰিছিল? ব্ৰাহ্মণসকলে, বি আৰ্যসকলে, চি বৌদ্ধসকলে, ডি জৈনসকলে। বেদৰ ৰচনা কোনে কৰিছিল? ব্ৰাহ্মণে কৰিছিল নে আৰ্যসকলে কৰিছিল নে বৌদ্ধসকলে কৰিছিল নে জৈনসকলে কৰিছিল? গতিকে বেদৰ ৰচনা কৰিছিল আমাৰ বি আৰ্যসকলে। 15 ऋग्वेद में मुख्य रूप से क्या है? ঋগ্বেদ में मुख्य रूप से क्या है? ঋগ্বেদত প্ৰধানকৈ কি আছে? এক कथाएं गल्प, बी कर्मकांड कर्मविधि, सी स्तोत्र स्तवगान, ডি উপনিষদ। 15 নম্বৰ সঠিক উত্তৰটো কমেণ্ট কৰিব। 15 নম্বৰ প্ৰশ্নৰ সঠিক উত্তৰটো হৈছে অপশ্যন চি স্তোত্ৰ মানে স্তৱগান। 16 দাস और दस्यु किसे कहते हैं? দাস और দস্যু বুলিলে কি বুজোৱা হৈছিল? এ পূজাৰী পুৰোহিত, বি আৰ্য যোদ্ধা, চি অনাৰ্যসকল, ডি ৰজা। 16 নম্বর প্রশ্নের সঠিক उत्तर होगा ऑप्शन सी अनार्य कहा जाता था। दास और दस्यु अनार्यों को कहा जाता था। प्रश्न नंबर 17 इनमें से कौन वैदिक देवता नहीं है? तलर कुंजन वैदिक देवता নহয়?
A. Indra, B. Agni, C. Vishnu, D. Shiv. A. Indra, B. Agni, C. Vishnu, D. শিৱ। সঠিক উত্তৰটো কমেণ্ট কৰিব। গতিকে 17 নম্বৰ প্ৰশ্নৰ সঠিক উত্তৰ হ'ল শিৱ, মানে শিৱ। শিৱ वैदिक देवता। प्रश्न नंबर 18। प्रारंभिक आर्य किसकी पूजा करते थे? आर्यসকলে কাক পূজা কৰিছিল? A. মন্দিৰ, B. প্ৰকৃতি, C. মূৰ্তি, D. গ্ৰন্থ। সঠিক উত্তৰটো কমেণ্ট কৰিব। গতিকে প্ৰশ্ন নম্বৰ 18ৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি, প্ৰকৃতি। আৰ্যসকলে প্ৰকৃতিক পূজা কৰিছিল। ऋग्वेद में निम्न में से किस नदी का उल्लेख नहीं है? ঋগ্বেদৰ তলৰ কোনটো নদীৰ উল্লেখ নাই? A. সৰস্বতী, সৰস্বতী, B. গংগা, গংগা, C. যমুনা, যমুনা, D. সিন্ধু, হিন্দু। B. গংগা। গংগা নদীৰ উল্লেখ ঋগ্বেদত নাই। वेदों में सोम किसे कहा जाता है? वैदिक युगत হোম বুলিলে কি বুজোৱা হৈছিল? वेदों में सोम किसे कहा गया है? वैदिक যুগত হোম বুলিলে কি বুজাইছিল? A. দেৱতা, B. পেয় পানীয়, C. ঋষি ঋষি, D. অস্ত্ৰ অস্ত্ৰ। প্ৰশ্নৰ সঠিক উত্তৰ হ'ব B. পানীয় পেয়। বন্ধুসকল, যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কৰিব। আজি আমাৰ এইকেইটা প্ৰশ্নই আছিলে। যদি আপোনালোকে ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'খন নিজৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব, যাতে সিহঁতে নিজৰ পৰীক্ষাৰ বাবে প্ৰিপাৰেশ্যন কৰিব পাৰে। ধন্যবাদ।